Hi guys, welcome to my গামোচা। আজি আমি কলপাত পিঠা কেনেকৈ বনাই আছো আপোনালোকক দেখুৱাম। হেয়া বনাই আছো, অটোমেটিকলি বনাই আছো, মানে ইয়াত নাৰিকল চেনি দিয়া হৈছে। সো অসমৰ জাহা চাউল দিয়া হৈছে। সো জাহা চাউলত ধুনিয়া টেষ্টি এটা স্মেল হয়। সো কলপাতখন আগতে হেকি লৈছো, হেকি লৈ তাৰমানে কলপাতখন যেতিয়া জপাই দিলে তাৰমানে নাভাঙে। এনেকৈ আগতে লাৰু বনাই। সো ফাইনেলি এনেকৈ বনাই আছো পিঠা। এনেকৈ জপাই দিব লাগিব তাৰমানে। সো এইবিলাক বনোৱা হৈ গ'ল। সো এতিয়া আমি কি কৰিম মানে কুকাৰত বনাম আজি। এইটো কুকাৰত বনালে এটা হুইসেল দিলে মানে জলদি হৈ যাব। সো আমি এতিয়া পানীত দিম, দি কি কই বলে এটা হুইসেল দিয়া হোৱাৰ পিছত হৈ যাব। সো এতিয়া দিও আহক আমি কি কই বলে কুকাৰৰ ভিতৰত পানী অলপ গৰম হৈ গ'ল। সো এতিয়া আমি বহাই দিম। সো এয়া বহাই দি আছো। সো বহাই দি গোটেইখিনি বহাই দিয়া হোৱাৰ পিছত কুকাৰৰ ঢাকনখন জপাই দিম। জপাই দিয়াৰ লগে লগে এটা হুইসেলৰ পিছতে মানে কি কই বলে কলপাত পিঠা ৰেডি হৈ যাব। সো আপোনালোকে এই মেথডটো ইউজ কৰক আৰু কি হয় মানে পিঠাটো কেনেকুৱা হয় আৰু খাই চাওক, বহুতে টেষ্টি হয়। আমাৰ অসমীয়া মানুহবিলাকে বহুতে খায় ঘৰত এইবিলাক পিঠা। ময়ো ঘৰত খাইছিলোঁ, মায়ে শিকাইছে মোক বাৰু। সো খাম বহু দিনৰ মূৰত এনেকৈ, মানে মাজে মাজে এইবিলাক বনাই থাকোঁ আৰু খাম। আপোনালোককো দেখুৱাব মানে মই কোচিছ কৰিছোঁ মোৰ গামোচা ইউটিউব চেনেলৰ দ্বাৰাই কেনেকৈ বনাওঁ। সো ফাইনেলি কুকাৰৰ হুইসেলো গুচি গ'ল। সো গুচি যোৱাৰ লগে লগে হৈ গ'ল। এয়া হৈছে পিঠা। সো এতিয়া খাম। গাখীৰ দিয়া চাহ, বোলে মহিষৰ গাখীৰৰ চাহ আজি। সো মহিষৰ গাখীৰেদি চাহ বনাইছোঁ আৰু এই পিঠা। সো আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি